নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম সুনিতা তাঁতী। মই আজি ফাৰ্ষ্ট এটি দহি বটাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি এইখন চাদৰত প্ৰথম দহি গুঠি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইবোৰ সূতাৰে মই দহি গুঠিম। আমাক লাগিব সৰু এটি বেজী আৰু এখন কেঁচি লাগিব সূতাবোৰ কাটিবলৈ। আৰু মই ইয়াত হালধীয়া ৰং চাদৰ হয় যে ইয়াত নীলা ৰং আৰু হালধীয়া ৰঙৰ সূতা ব্যৱহাৰ কৰি দহি গুঠি দেখুৱাম। দুটা কালাৰৰ সূতা লৈছোঁ মই, এই দুটা সাইড কৰি দিম। দহি গোটা সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে চাওকচোন বাৰু কিমান সুন্দৰকৈ এইবোৰ কিমান ধুনীয়া দেখাইছে। এতিয়া সম্পূৰ্ণ হৈ গ'ল যে দুটা কালাৰৰ সূতা দিয়ে মই গুঠিছোঁ চিম্পল ডিজাইনত। কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। মই আজি ফাৰ্ষ্ট এইটো ট্ৰাই কৰি গুঠি চাইছোঁ, হৈছে না নাই হোৱা আপোনালোকে জনাবচোন। চাই লওক ভালকৈ আপোনালোকে।